তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। তো আমাৰো ভালেই। তো বহুত দিনত ভিডিঅ' দিব পৰা নাই। তো কৈ আছোঁ ক'ত আহিছোঁ, কি কৰি আছোঁ। তো মই আছোঁ এতিয়া সৌৰহঁতৰ ঘৰত ৰঙিয়াত। তো ভিডিঅ'টো চাই থাকক। এতিয়া এই যাব মামাকৰ ঘৰলৈ, মামীকক আনিবলৈ। চ' ইয়াত এনেই এখন ফুৰিবলৈ আহিব। তো মোকো দেখা নাই, মোকো চাবলৈ আহিব। তো ভিডিঅ'টো চাই থাকক। তো আৰু এটা বস্তু দেখা আছে, তো এইটো চাওক, এইটো হৈছে ইহঁতৰ পালটো কুত্তা। ইয়াৰ নামটো হৈছে আলু দে। বৰ মানে একদম ই হেৰি কি বুলি কয়, বদমাছ আছে দেই। তো এতিয়া তাই আহিছে, এইজনী কিবা এটা কৈ দিয়ে। মানে মোৰ এইকেইদিন অলপ বেমাৰ হৈছিল, তাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। আৰু আপোনালোকে মাতটো চাই গম পাইছে মোৰ মাত ভাঙি আছে মানে তাৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আৰু মাতটো বহুতেই বেয়া আছিল, এতিয়াতো অলপ ঠিক হ'ল। চ' এতিয়া বোলে মই মামীক আনিব যাব লাগে মামাহঁতৰ তাত। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো দেখাই আছোঁ। এতিয়া মামী ৰেডি হ'ল, চ' আমি এতিয়া ঘৰত যাওঁ। আৰু ঘৰত যাই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। চ' চাই থাকিব। চ' গাইজ, এই এতিয়া মামীহঁতক আনিলে, মামীহঁতক আনি পেলাই এতিয়া ইয়াৰ বিচনালৈ মানে ইয়াতে বহি আছে। তো আমি এটা ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ। তো সেইকাৰণে এইটো ৰুমত আহিলোঁ এতিয়া। তো আমি ভাবিছোঁ 24 ঘণ্টাৰ কাৰণে আমি এইটো ৰুমত থাকোঁ, আমি তালৈ নাযাওঁ। তো চাওঁ থাকিব পাৰোঁ নে নোৱাৰোঁ। তো এটা এক্সপেৰিমেণ্ট কৰি পেলাই চাওঁ বুলি ভাবিছোঁ। মইতো একদম নোৱাৰোঁ। মই কৈছিলোঁ যে এইটো ৰুমত নাথাকোঁ। ই কৈছে কি নহয় চেলেঞ্জ, তুমি নহ'লে হাৰি যাবা। তো এতিয়া মোৰ উপায় নাই, এতিয়া থাকিবই লাগিব। কাৰণ কোনে ফাৰ্ষ্ট যায় গাইজ, কোনে মানে কিমান ভয় কৰে। ৰাতিটো ইয়াতে দৰ্জা নাই গাইজ, দৰ্জা নাই, মেইন কেছ দৰ্জা চৰ্জা একো নাই, খিৰিকীও লগোৱা নাই। এতিয়া মানে কি কৈছে কি তুমি সেই ভয় নকৰা, দেন মলত থাকিব লাগিব, মানে গোটেই ৰাতিও থাকিব লাগিব হা। এতিয়া মই যদি বহুতে উঠি যাওঁতে মই চেলেঞ্জটো হাৰিম, আৰু যদি ই যায় তে ই চেলেঞ্জটো হাৰিব। তো এইফালে মানুহ চানুহ আছে বাৰু, টেনশ্যন ল'ব নালাগে। এইফালে দেখিছে এয়া মানুহে চবতে মানুহ আছে বাৰু। কিন্তু এইটো ৰুমত থাকি গ'লে বাৰু নতুন, কাৰণ আজিলৈকে এইটো ৰুমত মানুহ থকা নাই, হয়নে নহয়? কাৰণ এইটো নতুনকৈ বনাইছেহে, নতুনকৈ বনোৱাই হোৱা নাই গাড়ী, হোৱাই নাই, কমপ্লিট হোৱাই নাই। চ' চাওঁ আৰু থাকিব পাৰোঁ নে নোৱাৰোঁ। লাইট চাইট আছে গাইজ, লাইট চাইট আছে, এইবিলাক টেনশ্যন নাই। বৰ টেনশ্যন ল'ব নালাগে। লাইটে চব ধুনীয়াকৈ লগাই থোৱা আছে। লাইট চাইট আছে। তো চাওঁ ন, তুমি দেখিব নে মই দেখিব? গাইজ মই জিকিম, মই জিকিম। তোমাৰতো যোৱাত নাই ভাই, তোৰ যোৱাত নাই। মোৰ লগত থাকি তেওঁলোকে কেনেকৈ যাব বাৰু গাইজ? আৰু যাম যাব নিদিওঁ নহয় কিবা, হয় নে নহয়? যাম। औरत का चक्कर बाबू भैया, औरत का चक्कर। তো গাইজ, চব বস্তু ৰুমটোলৈ আনিছোঁ মানে, আৰু লাগতিয়াল বস্তুখিনি আনিছোঁ। তো এতিয়া এয়া মা আৰু তাই এইবিলাক পৰ্দা লগাই দিছে ৰুমটোত, নহ'লে তাই ভয় কৰে মানে পৰ্দালৈকে থাকিব নোৱাৰে বোলে তাই, হয় নে নহয়? তো সেইকাৰণে আনিছে। মা কিবা এটা কৈ দিয়ক ভিডিঅ'। এয়া পৰ্দা লগাই দিছে, পৰ্দা নাথাকিলে বোলে তাই থাকিব নোৱাৰে, ৰাতিয়ে পলাব নহ'লে 12টা বজাত। সেইকাৰণে আমি এতিয়া ইয়াৰ পৰ্দা লগালোঁ। তাৰপিছত ইয়াৰ পৰ্দা লগাম আৰু মানে ইয়াত থৈ দিয়া আছে বস্তুবিলাক, মানে এইফালে ধুনীয়া ধুনীয়া বতাহ মাৰি আছে। সেইকাৰণে এতিয়া পৰ্দাখন এতিয়ালৈকে লগাব হোৱা নাই। তো এইফালে কাৰেণ্টটোও নাই, কাৰেণ্টটো গুচি গ'ল। তাৰপিছত এইফালে একদম পূৰা ধুনীয়া গছ কেইজোপা চাওক, কি ধুনীয়া ধুনীয়া মজা লাগিছে বাহিৰটো দেখিবলৈ। কিন্তু এই মানে কৈছে এইফালে মাৰি দিব লাগে, সাপ চাপ আহি যাব পাৰে। চ' সেইকাৰণে একদম পূৰা গৰম উঠি গৈছে, মানে ভাগৰ লাগিছে। কেম্পা এটা লৈ আহিছোঁ, ধুনীয়াকৈ কেম্পা খাম গাইছ, কাৰণ মোৰ কেম্পা ফেভৰেটে হ'ব লাগে জানেই। তাৰপিছত মই এতিয়া আপডেট দেখাইছোঁ দে, এই কি কৰি আছে চাব হা। তো গাইছ, এয়া আমাৰ পৰ্দা লগোৱা, এইবিলাক লগোৱা এইমাত্ৰ হৈছে। এয়া পৰ্দা লগোৱা হৈছে এতিয়া। তাৰপিছত মই এইবিলাক বজা চজা মাৰি আছোঁ দেই। মোৰ এই মানে ইমান গুৰুত্ব দিয়া নাই। তাৰপিছত আহি পেলাই গৈছে টোপনি গ'লে আছোঁ। এইবিলাকে হৈছে আপি চলি গৈছে, কাম নাই। মানে ইনষ্টাগ্ৰামটো এইবিলাকত চাই দিব পাৰি, ৰিল বনাব পাৰি, ষ্টৰি দিব পাৰি, সেইবিলাকো কাম নাই গাইছ। फंस गया सी है। তো গাইজ, এইমাত্ৰ আমি উঠিলোঁ। এতিয়া কেইটা বাজিছে? এতিয়া বাজিছে 6টা। আপোনালোকে এতিয়া 6টা বাজিছে। তো এতিয়া আমি যাওঁ এয়া মুৰাগা চকলৈ যাওঁ। তো চকত গৈ পেলাই কিবা কিবি বস্তু লওঁ, বস্তুখিনি লৈ পেলাই আপোনালোকক লগ পাই আছোঁ। তো চাই থাকক। গাইজ, আমি ইয়াতে আহিছিলোঁ আড্ডাত, আমি কিবা খাবলৈ, তো খাই হৈ গ'ল। আমি এতিয়া ওলাই দিওঁ। গাইজ, এইমাত্ৰ আমি ঘৰ আহি পাইছিলোঁ। তো আকৌ যাবলগীয়া হ'ল। তো কিয় যাবলগীয়া হ'ল? মানে আমাৰ বজাৰ দুটামান আছে, চ' কৰি লৈ আহোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো চাই থাকিব গাইজ। এইমাত্ৰ আমি মুৰাগা চকৰ পৰা আহি পালোহি। তো একদম পূৰা তামাম ভাগৰ লাগিছোঁ, মানে এনেকুৱা এই ধূলি বাপৰে বা। তো বাইদেউ এটা বস্তু আনিছোঁ, সৰু বস্তু বাৰু, বেছি ডাঙৰ বস্তু নহয়। তো বাইদেউক দি আছোঁ। তো চাই থাকক। এই লোৱা, তোমালৈ বস্তু এটা আনিছোঁ, চোৱা আকৌ কি আনিছোঁ। আৰু
পিন্ধি পেলাই দেখাই দিয়া আকৌ সিন্দুৰ হ'ব না হাতত কিয় নহ'বয়ে নতুন বোৱাৰী যিহেতু একো নহয় এইটো হৈ যাব বাদ দিয়া চাওঁ বেয়া লাগিলেও উপায় নাই পিন্ধিবই লাগিব চাইজটো কেনেকৈ জানিলা তুমি তোমাৰ লগতে আছো মই যে কৈছিলোঁ যে মই হেৰিয়াৰ পৰা আহোঁগৈ বুলি পেচাব কৰি আহোঁগৈ বুলি কৈছিলোঁ যে মই তেতিয়া লৈ লওঁ গাইছ আমি চেলেঞ্জটো কমপ্লিট কৰিব নোৱাৰোঁ ঘৰটো কমপ্লিট হোৱা নাই কাৰণে থাকিব মানা কৰি এতিয়া ভয় কৰে তাৰ কাৰণে বাইদেউ ছাবস্ক্ৰাইবাৰ এইবিলাক মুখত কি লগাইছে 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 আলু বাচ্চাটো বাচ্চা লগাইছে আলু বাকলি লগাইছা নেকি কিবা এইবোৰ কি যে মুখখন লগাইছে মুখখন বগা হ'বলৈ মুখখন চাইনি হ'বলৈ আৰু গাইছ কিন্তু ক'লা ক'লাই হয় काला काला ही होता है जितना भी साबुन से साफ ना करे गाइस গাইছে বায়ে হেল্প কৰি দিছে এতিয়া ধুনীয়াকৈ ওলাই মেলি আমি পূজালৈ যাম আৰু এইজনী আছে আমাৰ মোটি বা মোতকৈ বহুতেই বেলেগ মোটি ছোটা হাতী মতলব চ' গাইছ গণেশ পূজালৈ যাবলৈ ৰেডি হৈ আছে মই শুই আছোঁ মই মানে ওলাম আৰু মোৰো ওলাওঁতে কিমান সময় লাগিব এই আধা ঘণ্টা পৰা ধৰি ওলাই আছে মই শুই আছোঁ বিন্দাছ ওলাম 5 মিনিটত ওলাই হৈ যাব আগতে ৰেডি হ'লক তাৰপিছত ওলাওঁ চাই থাকক ভিডিঅ'টো দেখা গাইছ চ' গাইছ বৰ্তমান মোৰ ওলাই হৈ গ'ল ত' দেখা আছোঁ তাই কি কৰি আছে হেল্ল' গাইছ ৱেলকাম গাইছ এই দেখিছে এয়া এও ওলাই হৈ গ'ল কি হ'ল আৰু আমাৰ বাইদেউ ইমান বৰ সুন্দৰী হৈ যাব বোলে গুৱাহাটীলৈ মানে ভিনদেউক দেখাবৰ কাৰণে আমাৰ ত' চাই থাকক ত' গাইছ আমি পূজালৈ আহি পালোঁ আৰু আমি সেৱা চেৱা কৰিলোঁ সেৱা কৰি কিনে আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ জয় গণপতি বাবা গাইছ আমি গণেশ বাবাক পূজা কৰি কিনে এইমাত্ৰ অলপ ওলাই আহিছোঁ এইবিলাক ঠাণ্ডা খাইছোঁ দোকানত সোমাইছোঁ আৰু দোকানৰ পৰাই আমি অলপ ফুৰি চুৰি মেলি ঘৰত যাওঁ আৰু গাইছ আমি বৰ্তমান ঘৰ আহি পালোহি আমি ক'ত গৈছিলোঁ আমি গৈছিলোঁ মানে গণেশ পূজা আছিল চ' গণেশ পূজাত গৈছিলোঁ আৰু এতিয়া ঘৰ আহি পালোঁ ত' অলপ ফুৰিলোঁ ফুৰি কিনে এতিয়া ঘৰ আহি পালোঁ আৰু আমি এতিয়া ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ চ' গুড নাইট অল লাভ ইউ বাই 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 গাইছ